কৃষ্ণক মাকে কৈছিলে আঙুলি টোঁৱাই, আঙুলি টোঁৱাই। লোকৰ বস্তু নানি বিহুত আনিব নাপায়, মোৰ সোণ আনিব নাপায়। কৃষ্ণ। নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালেই আছে। জন্মাষ্টমী বাৰু কেতিয়াবাই হৈ গ'ল, তথাপিও মই জন্মাষ্টমীত ৰেকৰ্ড কৰি থোৱা দিহানাম এভাগি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰোঁ নামভাগি শুনি ভাল পাব। যদি ভাল পায় শেষত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি পাই থাকিব। তেতিয়াহ'লে আহক সকলো একেলগতে দিহানাম ভাগি উপভোগ কৰোঁ।